এভৰিৱান আজি ওলাইছোঁ একদম মানে প্ৰিয় ঠাই এডোখৰলৈ একদম মানে ইমানে মনত শান্তি লাগিছে নহয় কি ক'ম মানে তো কিয় গৈছোঁ আপোনালোকক সকলোবিলাক দেখাই আছোঁ মই যাম আৰু মোৰ এয়া মৰমৰ ভণ্টি তো ফাইনেলি আমি দুইগৰাকী আহি উপস্থিত হৈছোঁ আমাৰ মন্দিৰ মানে ভাবিছে ন কিয় কৈছোঁ মন্দিৰ কাৰণ এই বিদ্যালয়তে আমি শিক্ষা লাভ কৰি যোৱা এয়া হৈছে আমাৰ গোলাঘাটৰ দণ্ডধৰ গাৰ্লছ হাই স্কুল কিমান যে ভাল লাগিছে ইয়াতে আমাক মানে বিচাৰক হিচাপে মাতিছে মানে স্কুল উইক হৈ আছে আৰু তাত সংগীতৰ অলপ বিচাৰ কৰি দিবলৈ দুইগৰাকীকে মাতিছে কিমান ভাল লাগিছে ভাষাৰে বুজাবই নোৱাৰোঁ আমি গৈ পোৱাৰ পাছত প্ৰথমতেই ছাৰ বাইদেউসকলে আমাক মৰমেৰে গামোচা দি এইদৰে আদৰি লৈছিল এইজন আছিল গংগাধৰ ছাৰে আকৌ মোকো পঢ়াইছিল দেই এইটো সুযোগতে ছাৰৰ ভৰিত ধৰি একালমান আশীৰ্বাদ ল'লোঁ আৰু তাৰপাছত আমি দুইগৰাকী নিজৰ কৰ্মত ব্যস্ত হ'লোঁ এইদৰে ছাত্ৰীসকলক বহি থকা দেখা পাই মনটো নহয় উৰি গৈছিল সেই পুৰণা আগৰ দিনবিলাকলৈ য'ত আমিও বহুত উৎপাত কৰিছিলোঁ ফূৰ্তি কৰিছিলোঁ ইজনে টিফিন ভাগ কৰি খাইছিলোঁ কিমান যে মিছ কৰিছোঁ নহয় লগৰবিলাকক ভাষাৰে মানে বুজাবই নোৱাৰোঁ মই কোনোপধ্যে আকৌ এবাৰ লগ পোৱা হ'লে এনেকৈ সঁচাকৈ আমাৰ ছোৱালী মানুহৰ জীৱনবিলাক কিন্তু ভাবিবলগীয়াই বহুত গুণে ভাবিবলগীয়া ল'ৰাবিলাকৰহে ভাল আৰু দিয়ক ল'ৰাবিলাক সেইটো কাৰণে জিন্দাবাদ আচলতে একেখন ঘৰতে থাকে কিন্তু আমাৰ ছোৱালীবিলাক ইফালৰ পৰা সিফাল কি কৰিম উপায় নাই তাৰ পাছতে আৰম্ভ হৈছিল প্ৰতিযোগিতাত প্ৰথমতে হৈছিল ভূপেন্দ্ৰ সংগীতৰ পাছত হৈছিল জুবিনদাৰ গীত তাৰ পাছত হৈছিল আধুনিক গীত তাৰ পাছতে হৈছিল আকৌ কোৰাছৰ প্ৰতিযোগিতা তো তাৰ পাছত লাষ্টত আহিছিল আকৌ বিয়ানাম এয়া শুনক বিয়ানাম সুন্দৰকৈ গাইছে অকণমান শুনি চাওক ভাল লাগিছে যি পাৰিছে যথেষ্ট চেষ্টা কৰিছে সেইকাৰণে বহুত বেছি ভাল লাগিছে প্ৰতিযোগিতাৰ পাছত বাইদেৱে লগালগ ফলাফলসমূহ ঘোষণা কৰি দিছে আৰু ছাত্ৰীসকলে কিমান আশাৰে বাট চাই আছে চাওকচোন ইমান মৰমো লাগিছে বেয়াও লাগিছে কিমান যে মনত হেঁপাহ ন মানুহৰ তো এসময়ত আমিও এনেকুৱা এটা পাৰ কৰি থৈছোঁ তো মনৰ ফিলিংছ বুজি পাওঁ আকৌ দেই তাৰপাছত আহোঁতে নহয় ইমানেই দুখ লাগিছে ভাষাৰে বুজাবলৈ মানে কোনো শব্দই নাই দুটোপাল মনে চকু পানীও টুকিলোঁ কিন্তু কাকো দেখুওৱা নাই তো আজিলৈ আহিছোঁ বাই